BPM দলৰ যোগদান কৰা আমাৰ UPPL আৰু BJPৰ সদস্যসকলক মই ওয়েলকাম জনাইছোঁ আমাৰ BPM দলত যোগদান কৰাৰ কাৰণে। মই লিডাৰসকলক চিনাকি কৰাই দিম নেকি একবাৰ চিনাকি দিলে লিডাৰসকলক চিনাকি কৰাই দিম একবাৰ বহুত আমাৰ ইয়াত ৰাজবংশীও আছে, গোৰ্খাও আছে, মুছলিমো আছে আৰু আদিবাসীও আছে। মই চিনাকি কৰাই দিম দেই একবাৰ। নাই বেয়াটো নহ'ব, চিনাকি চিনি পেলাই ল'লে ভাল হ'ব। মই চিনাকি কৰাই দিম দেই। BPM যুৱ মঞ্চৰ ছেক্ৰেটাৰী আপোনালোকৰ এই খৈৰাবাৰীৰ শৰৎ দাস আছে। এই আপোনালোকে কি মানে চাব কিনা শৰৎ দাস। ইয়াৰ পিছত আছে একদম গোসাইগাঁৱৰ MCLA গোসাইগাঁও সন্তোষ মৃত্যুঞ্জয় নাৰ্জাৰী MCLA, এতিয়া আগৰ আছিল এতিয়া MCLA। ইয়াৰ পিছত আছে মাছবাদৰ MLA চৰণ বড়ো। এই আৰনাই নকৰে লোমচাও আপোনালোকৰ লিডাৰ লোমচাও दैमारी খৈৰাবাৰী আৰু ৰিহন दैमारी ৰিহন দাকোতো চিনি পায় ওদালগুৰিৰ। আৰু ইয়াৰ পিছত আমাৰ দুৰ্গা দাস বড়ো, আমাৰ খালেগাঁৱৰ MLA। এই যে একজন কিবা আছে আমাৰ লগত মুছলিম আছে, এইটো দাড়ি নাথাকা মুছলিম, দাড়ি নাই, এই সুলতান আলম একদম কোকৰাঝাৰৰ নামৰ। আৰু খৈৰাবাৰীৰ আমাৰ কোচ ৰাজবংশী চেলৰ প্ৰেচিডেণ্ট দীপঙ্কৰ ৰাজবংশী আমাৰ BPM দলৰ চেণ্ট্ৰেলৰ। ইয়াৰ পিছত জয় মছাহাৰী এই বাক্সা MCLA ইহঁতৰ প্ৰেচিডেণ্ট। ओमफ्राय सोर दंबावो आं। ইয়াৰ পিছত মই না বিৰাট ভাল মিটিংটো লক্ষ্যটো বিৰাট ভাল। তাৰমানে আজি যেনেকুৱা আমাৰ আই মাতৃসকল ওলাই আহিছে মহিলাসকলে, সেইটো মানে ডেঞ্জাৰ। লক্ষ্যটো ভাল, লক্ষী আহিছে লক্ষী। মহিলাসকলে এনেকুৱা ওলোৱা মানে সেইটো আপুনি আৰু এইটো ৰক্ষা কৰিব নোৱাৰে। বিৰাট ভাল চেম্বল, লক্ষ্যটো ভাল দেখা যায় এই ভেৰগাঁও সমষ্টিটো। মহিলা ওলোৱা মানে আৰু কি লাগে, কাক লাগে আৰু। ইয়াত 80% মানুহে মহিলা আছে, হয় না? চাওকচোন কোনোবা বেলেগ মানুহ আছে নেকি? মতা মানুহটো এই চাইডত যিখিনি আছে না। তো এতিয়া কি ট্ৰেক্টৰটো লাহে লাহে চলাই না স্পীডত চলাই? হিচাপতটো লাহে লাহে চলাব লাগে ট্ৰেক্টৰটো, হয় না নহয়? কিন্তু প্ৰমোদৰে চলাই আছে মাৰুতি নিচিনা। এইটোতো ফাল্টাবই। 100 ডিগ্ৰী 80 ডিগ্ৰী চলা যায় ট্ৰেক্টৰটো। লাহে লাগিছে চালে আমরা লাসে লাইছে ট্রেক্টরটো মারুতি বাড়ি চালাই যাই। মারুতি নিচিনা চলাব পারে ট্রেক্টরটো। এটাতো এক্সিডেন্ট হবই, হয় না নহয়? এই UPPL ট্রেক্টরটো পাইছে বলে মারুতি নিচিনা চলাই আছে, যেটো ফাল্টাবই, হয় না নহয়? ফাল্টিব একদমৰে। এইটো মারুতি নহয়, আচলতে লাহে লাহে চলাব লাগে ট্রেক্টরটো না। আর কি আমার মহিলাসকলক কি ঠকাইছে? ঘৰে ঘৰে চাকৰি দিম বুলি ঠকাইছে। আত্মসহায়ক গোটক ৭৫,০০০ কৰি দিম বুলি আমাৰ আই মাতৃসকলক ঠকাইছিল, হয় না নহয়? এনেকুৱা ঠকা যায়। আৰু বড়ো মহিলাসকলক আমাৰ বড়ো জাতিক কি ঠকাইছে? যে খুন ওলাই পেলাই বন চহী কৰি পেলাই দিল্লীত লৈ গৈছিলে। হাজাৰ হাজাৰ বড়ো মানুহৰ খুন যে বড়োলেণ্ড পাব বুলি। এই প্ৰমোদ বড়োৱে ইমান নেকি বড়ো জাতিকে ঠগাব পাৰে? বড়ো জাতিকে ঠগাইছে। তো এই মানুহে বড়ো জাতিকে নিজৰ জাতিকে ঠগাইছে। প্ৰমোদ বড়োৱে মুছলিম নাখিৰে না বেংগলী? বড়ো হয় না নহয়? প্ৰমোদা মুছলিম না বেংগলী? বড়োদা
এই প্রমোদ বড় কি মুসলিম নাকি বড় ও একটু কি তো এই প্রমোদ বড়ে বড় জাতিকে যেরকম ঠগাইছে হ্যাঁ যেনেকুৱা ঠগাইছে এই মানুহে কোনোবা মুছলিম কোনোবা বেংগলী কোনোবা আদিবাসীৰ কাৰণে কাম কৰিব নেকি জাতিকে ঠগাই পেলাই চেছ কৰি দিছে হা জাতিকে ঠগাই পেলাই চেছ কৰিছে এই মানুহে কোনোবা অসমীয়া কোনোবা আদিবাসী কোনোবা নেপালীৰ কাৰণে কাম কৰিব এইটোতো সম্ভৱ নহয় হা প্ৰজাতি ঠগাকেবা रायजो मोनसेबो होननानै सोलिलांना थांनाया न' बड'लेण्ड न' डिभाइड एन्ड सेपारेट बहा थांखो जाथिखौ बेबायदि थगायो ओंखायनो आं बुंदों नै खारनै खयसमय प्रमद बर'ए बेसे थगायासैथ' हाब्लायो हि হয়না নহয় हाब्लायो আৰু মহিলাসকলক এনেকুৱা ঠগাব নালাগেতো না ৭৫,০০০ কৰি সেলফ হেল্প গ্ৰুপ পয়সা পাও আর ৩ তারিখত কিবা মিটিং করেছে বলে ৩ তারিখত কোকরাঝার মানে আপনাকে পয়সাটো আগত একাউন্টত থুয়াই দে আপনাকে কইছে তো ৩ তারিখত মাতিব আপনার ৩ তারিখত কোকরাঝারত যে সেলফ হেল্প গ্রুপ যিমান আছে সবকে মাতিব যদি তাতে না যায় পয়সা না পাবো বলে কয় যাব পয়সাটো ঘুমাই দিয়ে আহ হ্যাঁ যাব তো পয়সা হলে যাব কেউ না যাব হয় না নয় কিন্তু আপনি নিজে যে ৩ তাৰিখত কোকৰাঝাৰত ডাঙৰ ৰেলী লৈছে বুলি আমি শুনিছোঁ আপোনালোকক সবকে মাতিব যদি না যায় পইচা নাপাব যদি না যায় অৰুণোদয় স্কিম নাপাব যদি না যায় ঘৰ নাপাব এইবিলাক ক'ব এইবিলাক বাদ দিয়ে আগত পইচাটো সোমাই দিয়ে হয় না নহয় যদি তাতে গ'লেহে পইচা পাব তাতে গ'লেহে ঘৰ পাব বুলি কয় ঘৰটো আমাৰ দিনত সিলেকশ্যন কৰি আহা এইটো আপোনালোকে পাবই দুখ এইটো কাটিব নোৱাৰে ইমান লেখি থগাব পাৰে এতিয়া ব্ৰিটিছে কি হয় নিজৰ ভিতৰতে বিৰাট কাজিয়া এম.এল.এ সকলে কিহৰ কাজিয়া এই পইচাটো লৈ পেলাই আপুনি বেছি লৈছে মোক কম দিছে সেইটো লৈহে কাজিয়া এই এম.এল.এ সকলৰ মাজত আমার দিনত আমি 15 বছর 17 বছর আমি সরকার চলাই আছো আমার এম.এল.এ সকলৰ মাজত কেতিয়াও কাজিয়া আপোনালোকে শুনা নাই শুনিছে কেতিয়াবা মিলি পেলাই কাম কৰক ৰাইজৰ কাৰণে কাম কৰক ইহঁতে ৰাইজৰ কাৰণে কাম কৰাটো বাদ দি পেলাই নিজৰ ভিতৰত পইচা ভাগ কৰাটো কম বেছি হোৱাৰ কাৰণেহে কাজিয়া হৈ থাকে বেলেগ একো নাই ৰাইজৰ কাৰণে কাম কৰিব লাগে আৰু এইটো ইউটি ৰোড এই আমাৰ দুৰ্গা দাস কোৱাৰ নিচিনা এই ইউটি ৰোড ওদালগুৰি তামোলপুৰ ৰোড এইটো আমি বনাইছে এইটো ৰাস্তাতে আহি মোক ওদালগুৰিত গালি দিয়ে না খাই বনাইছে এই ৰাস্তাতে কোকৰাঝাৰৰ পৰা আহি এইটো ৰাস্তাতে আহি পেলাই তাতে ওদালগুৰিত গালি দিছে একো কাম কৰা নাই বুলি এই ৰাস্তাটো আমি বনোৱা ৰাস্তাতে গৈছে তাতে যাই পেলাই আমাক গালি দিছে ওদালগুৰিত সেইদিনা এইটো কিবা কি খাব গ'ল আজি এজন সাংবাদিকে মোক সুধিছে মই একো কোৱা নাছিল ভোটাৰ কাৰণে কৈছোঁ মই যে শ্ৰীৰামপুৰত প্ৰমোদ বড়োৱে চিণ্ডিকেট কৰা নাই প্ৰত্যাহ্বান জনাইছে বুলি কৈছে মই কৈছোঁ মোৰ লগত মোবাইল ৰেকৰ্ডিং আছে এইটো মই বাজাই দিয়া নাই মোবাইল ৰেকৰ্ডিং আছে মই এইটো বাজাই দিয়া নাই বুলি কৈ দিছোঁ মই আছে মোৰ লগত কোনে কালেকশ্যন কৰে কেনেকৈ কালেকশ্যন কৰে এই ৰেকৰ্ডিং মোৰ লগত আছে কি প্ৰত্যাহ্বান জনাব সেই দিনতো কিবা হৈছিল মই কৈছোঁ আপুনি একদম মা কামাখ্যাৰ ওচৰত যাই পেলাই শপত লওক যদি মই কোৱা নাই বুলি বিজেপিক চেছ কৰিব লাগে বুলি কোৱাটো আমি দুইটা মিলি পেলাই বিজেপিক চেছ কৰিব লাগিব এই দিল্লীত যে আলোচনা কৰিছিল মইতো কৈ দিছে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰিছে যে নহ'ব বিজেপিক খাব দিব নালাগে এতিয়া মানে খাব দিব নোৱাৰিব আমি দুইজনে মিলাই পেলাই বিজেপিক চেছ কৰিব লাগে এইটোহে আলোচনা কৰিছে এইটোতো মোৰ লগত আছে মোবাইলত আজিলৈকেও বাজাই দিয়া নাই মই এই বহি বুলি কৈছে মই এনেকুৱা কথা পতা নাই যদি পতা নাই এই কামাখ্যা মন্দিৰত যাই পেলাই শপত লওঁ মই কোৱা নাই যোৱা নাই যদি কৈছে
কামাখ্যা ওচৰত যোৱা নাই মাবাদী ঠগাই नुबाय मा गामिनिलै ओंखाम जानाय दंना गैया साहा थाहा बेबस्था करसिना नाय मिटिं हेखवा पिছত हिस्ट्रि আছে বলে অলপ হলে আমারতো পয়সা নাই না উপায় নাই কষ্ট মষ্ট চলিব লাগিব এতিয়া উপায় নাই হয় না নয় নবো না নয়া কেসরি ভাত বানাইছে বলে অলপ হলে খাই পেলে যাবি দে বুঝছাই কেসরি ভাত বানাইছে অলপ হলে খাই পেলে যাবি আমি মততে প্রমোদ বড়য়ে বিশ্বজিয়া মারু বিরাট ঠগাইছিলা এক নাম্বার ঠগাই এই এসে খুলে নেগে প্রমোদ বড়য়া গোটাই শেয়ার কি স্যার জঙ্গিনে আমারে আমি শুনুয়া হ্যাঁ থ্যাংক ইউ ধন্যবাদ খাবাই দেই আপনাদের কষ্ট করতে হবো মততে আমি रायजोफोरखौ थगायनो नाङा जोङो जा नंगौ बेखौ सैथोखौ बुंनांगौ हयना नङा रायजोफोरखौ थगायनो नाङा आंथ' बुंखाबाय बानायनो थगायगासिनो दंथ' बियो फाब नांखागोन बे साला ओंखारा नङा होमबा बिदि थगायजायालै তো আমার আপনালোকে এবার কিন্তু একজন আগতো মঙ্গলদৈ হিসাবে এমপিটো ভোট দিয়াছিল না আপনালোকে নङा होमबा মঙ্গলদৈ হিসাবে আপনালোকে ভোট দিয়াছিল বহুত বছর এইবার আপনালোকে ওদালগুৰি লোকসভা হিসাবে একটা এমপি পাবলৈ গৈ আছে সাसे এমপি मोनसिगोन স্যার आगोलाव उदाल मंगलदै हिसाबै एमपिखौ भोट होनानै देरहाहरो एमपिनि जेबो मोना नङा होमबा एमपिर कारणे आमी इमान मंगलदै एमपिर कारणे इमान बছর भोट দি পেলাই জিকাই আহিছে কিন্তু এমপির পৰা আমি একো নাপালো বহুত বছর জিকাই কিন্তু আপোনালোকে ইমান লাখি এইবাৰ ওদালগুৰি লোকসভা হিসাবে একজন নিজাববীয়া এমপি পাব বিরাট বঢ়িয়া হয় না ওদালগুৰি হিসাবে বিটিসি এরিয়া ওদালগুৰি হিসাবে একজন এমপি পাব বিরাট ভাল ইমান বছর আপনালোকে মঙ্গলদৈ এমপির কারণে ভোট দিয়েছিল একো পয় নাছিল এটাতো আরাম নিজাববীয়া ওদালগুৰি এমপি পাম আমি ভোট দিব আমি তো জিকিমে আমি জিকিম মঙ্গলদৈ হয় ওদালগুৰি লোকসভাটো আমি জিকিম এইবাৰ নতুন হ'ব আৰু আপোনালোকে এইটো আগত ফানেৰী আছিল নেকি সমষ্টিটো ফানেৰী নাথাকিব ভেৰগাঁও হ'ব এইবাৰ আপোনালোকতো ভেৰগাঁও হ'ব বিধানসভাটো আৰু এইফালে খালাইগাঁও নাথাকিব টংলা হ'ব এতিয়া টংলা হ'ব আপোনালোকৰ মাজবাট একটা থাকিব ওদালগুৰি একটা থাকিব ভেৰগাঁও একটা থাকিব টংলা একটা থাকিব চাৰিটা ফানেৰী নাথাকিব এইবাৰ ফানেৰীৰ নামটো ভেৰগাঁও হ'ব খুব ভাল ওদালগুৰি লোকসভা পাবলৈ গৈ আছে ২৬ বেছি দিন নাই ২৬ এই এমপি ইলেকশ্যন শেষ হোৱাৰ লগে লগে আমাৰ বিটিসি আহিল শেষ বিটিসি অহা মানে বিটিসি ইলেকশ্যন আমাৰ বহুত আৰু মিটিং আছে দেই আৰু নেক্সট মিটিং আছে পিছে নকম চবেই বুজি পায় চা খাবাय ना दालाय माथो बे माखै बिजेपिनानो उल्था हाबलाबायनाया बिजेपिना जोंनाव हाबो दा सरकारा सालायगासिनो दं मानो हाबखोलै सरकारा सालायासै बिजेपि आरो इउपिपि কেনেকে আমার ঠাটা কি ভাবো ইউপিপি সরকার চালাই আছে আমার তো সরকার নাই কিবা গন্ডগোল আছে নহলে এনে লাগিব হয়না নহয় माबा मोनसे गन्डगोल दंथारो ओंखायनो फैदों इउपिपिनिया जोंनाव हाबजायो सरकारानो सालायगासिनो दं बिजेपिआबो सरकारानो सालायगासिनो दं जोंनावसो हाबबाय आरो जोंहा सरकार दं ना मा दंलै আমার তো সরকার আছে না কি আছে বিজেপির মানুষ আমার দলত সোমাইছে ইউপিপির মানুষ আমার দলত সোমাইছে ডেঞ্জার হ্যাঁ
আমি নেক্সট মিটিং যাম আকৌ পাম আকৌ আহিব মই নেক্সট টাইমতো মই কৈছোঁ আকৌ আমাৰ বুথ লেভেলত মিটিং হ'ব আমি জিকিমেই এইবাৰ ভেৰগাঁওটো এম পিও জিকিব এম এল এও জিকিব এম চি এও জিকিব এইবাৰ ৰেছ নাই কলা হ'ল তো আমি মই যাব পাৰিম না নেক্সট মিটিং দেই থেংক ইউ ধন্যবাদ